ভক্ত প্ৰহ্লাদ হিৰণ্যকাশ্যপৰ দৰে দৈত্য ৰজাৰ কুলত জন্ম হৈও কেনেকৈ বাৰু প্ৰভুভক্ত হৈ পৰিছিল। যেতিয়া হিৰণ্যকাশ্যপে অমৰ বৰদানৰ বাবে কঠোৰ তপস্যা কৰিবলৈ পৰ্বতত গুচি যায়, তেতিয়া হিৰণ্যকাশ্যপৰ অনুপস্থিতি সুযোগ লৈ ইন্দ্ৰদেৱে অসুৰ কুলত আক্ৰমণ কৰি হিৰণ্যকাশ্যপৰ পত্নীক বন্দী কৰি লৈ যায়। তেতিয়া বাটত মহাৰিষি নাৰদে ইন্দ্ৰক আগভেদি ধৰি কয় যে এগৰাকী নাৰীক এনেকৈ বন্দী কৰি অনাটো এয়া ধৰ্মৰ বাহিৰত। তেতিয়া ইন্দ্ৰদেৱে কয় যে মোৰ উদ্দেশ্য নাৰীক নিৰ্যাতন কৰা নহয়, মই মাথো এই নাৰীগৰাকীৰ গৰ্ভত থকা অসুৰ বংশৰ যি সন্তানে জন্ম ল'ব তাক হত্যা কৰি এওঁক এৰি দিম। তেতিয়া নাৰদে কয় যে এওঁ গৰ্ভৰ পৰা এজন সৎ শিশুৱে জন্ম ল'ব, তেওঁক মোৰ আশ্ৰমলৈ লৈ যাম। তেতিয়া নাৰদে হিৰণ্যকাশ্যপৰ পত্নীক নাৰদৰ আশ্ৰমলৈ লৈ যায় আৰু আশ্ৰমত প্ৰহ্লাদে মাকৰ গৰ্ভৰ পৰাই হৰিনাম হৰিভক্তি শব্দৰে এটা ভাল পৰিৱেশ পাইছিল। আৰু আনফালে প্ৰহ্লাদৰ দেউতাক হিৰণ্যকাশ্যপে অসৎ উদ্দেশ্যৰে হ'লেও প্ৰতি মুহূৰ্তত ব্ৰহ্মদেৱৰ নাম লৈ আছিল, যাৰ বাবে অসুৰ কুলত জন্ম হৈও প্ৰহ্লাদ এজন মহান প্ৰভুভক্ত হৈ পৰিছিল।